বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। দুটাকৈ বহুত ডাঙৰ নিযুক্তি আহি আছে। প্ৰথমটো হৈছে আপোনালোকে জানে সকলোৱে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি ৰিক্ৰুটমেণ্ট কমিশ্যন আছে তেওঁলোকৰ দ্বাৰা অনুষ্ঠিত হ'ব লগা ADRE পৰীক্ষা অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যি এক্সামিনেশ্যন হ'ব সেইটোৰ প্ৰায় 22,000ৰ অধিক পদ তাতে ওলাব। আৰু দ্বিতীয়টো হৈছে APSC অৰ্থাৎ অসম লোকসেৱা আয়োগৰ যি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা হয় সেইটো আহিব আপোনালোকৰ নৱেম্বৰত। তাৰ এডভাৰটাইজ ওলাব লাগে। 550ৰো অধিক তাত পদ থাকিব। এই দুটা চাকৰিৰ কাৰণে আজিকালি সকলো ল'ৰা ছোৱালীয়ে মেক্সিমাম প্ৰিপেয়াৰ কৰি থাকে। আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছে যে আপোনালোকে যিটো ষ্টাডি মেটেৰিয়েলছখিনি হয় আপোনালোকে কি পঢ়িব, কেনেদৰে পঢ়িব, কাৰণ পঢ়াখিনি আপোনালোকে সকলোতে পাবই। আৰু সেইখিনি চাই পেলাই বহুতে উইদাউট এনি গাইডেঞ্চ বা কোচিং তেওঁলোকে পাৰ কৰি যায়। কিন্তু বহু সংখ্যক লোকক এটা মানে এক্সপাৰ্ট এটা গাইডেঞ্চ লাগে বা ধৰি লওক কি পঢ়িব লাগিব, কোনখিনি চাব লাগিব, কেনেধৰণে পঢ়িব লাগিব, মানে লিখা মেলাবিলাক কেনেকৈ কৰিব বা টাইম মেনেজমেণ্ট কেনেকৈ কৰিব, সেই বস্তুখিনি তেওঁলোকক জনাব লগা যায়। আৰু ইয়াৰ বাবে এটা এক্সপাৰ্ট গাইডেঞ্চৰ প্ৰয়োজন হয়। মই বহুখিনি বস্তু চাইছিলোঁ, বহুখিনি চেণ্ট্ৰেল মানে আমাৰো ওচৰ পাজৰ বহুতে কোচিং কৰিবলৈ বিচাৰে আৰু মোক সোধে। মই তেনেকৈ কোচিঙৰ কথা যিহেতু নকওঁ, বহুখিনি কোচিং চেণ্টাৰ চালোঁ। আৰু তাৰ ভিতৰত আপোনালোকৰ মই যিটো দেখিলোঁ যে স্কৰ্ডেমিৰ যিখিনি মেটেৰিয়েলছ হয় বা তেওঁলোকৰ যিটো এপ্ৰ'চ হয় এই পৰীক্ষাৰ ক্ষেত্ৰত বা তাৰ প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত সেইটো যথেষ্ট ভাল। আৰু তেওঁলোকৰ যিবিলাক মেটেৰিয়েলছ দিয়ে বা তেওঁলোকৰ যি হিচাপে তেওঁলোকে কাউন্সেলিং কৰে বা তেওঁলোকে ডাউট ক্লিয়াৰিং যেনেকৈ কৰে বা যিখিনি তেওঁলোকে পঢ়ায় সেইখিনি যথেষ্ট উচ্চ মানদণ্ডৰ হয়। আৰু সেই বস্তুটোৰ কাৰণে আপোনালোকে চাব পাৰে। স্কৰ্ডেমিৰ লগত আপোনালোকে যদি মোৰ চেনেলৰ লগত যদি জড়িত হৈ আছে আপোনালোকে জানে স্কৰ্ডেমিৰ লগত যোৱা বছৰ ADRE সময়ত অলপ প্ৰব্লেম এটা হৈছিলে আৰু এজন বিশেষ ব্যক্তিৰ কাৰণে প্ৰব্লেম অলপ হৈছিলে। কিন্তু সেইখিনি ঠিকে আছে। এপাৰ্ট ফ্ৰম ডেট তেওঁলোকৰ যিটো বস্তু আছে, যিটো বেয়া বুলি ক'ব লাগিব, তেতিয়া মই বহুখিনি কথা কৈছিলোঁৱে সেই বস্তুটো লৈ পেলাই। কিন্তু বৰ্তমান তেওঁলোকৰ যিখিনি পঢ়োৱা মেলা সেইখিনি যথেষ্ট ভাল। এটা চমু আভাস দিওঁ যে তেওঁলোকৰ কোৰ্চ মেটেৰিয়েলখিনি কেনেকুৱা আপোনালোকে চাব পাৰে। আপোনালোকে চাওক স্কৰ্ডেমি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ এনেকুৱা ধৰণৰ আপোনালোকৰ তেওঁলোকে বনাইছে। 1 বছৰ এইবিলাক কম্পাইলেশ্যন হয়। এইখিনি আপোনালোকে কণ্টেক্ট নাম্বাৰ কিছুমানো আছে, আপোনালোকে দেখিছে, ৱেবছাইটো আছে। এইখিনি যিখন কিতাপ আপোনালোকৰ কম্পিটিটিভ এক্সামিনেশ্যন আমাৰ যি অসম চৰকাৰৰ আছে, ADRE হওক কিবা হওক, সেইখিনিৰ কাৰণেও দৰকাৰী। আৰু লগতে APSCৰ ক্ষেত্ৰতো এইখিনি দৰকাৰী হয়। এপ্ৰিলৰ পৰা জুলাইলৈকে এইখিনি কভাৰ কৰা হৈছে। এইবিলাক আপোনালোকৰ চাওক এনেকুৱা ধৰণে তেওঁলোকৰ থাকে যিবিলাক মেটেৰিয়েল তেওঁলোকে বনায়। এইখিনি আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ। দ্বিতীয়তে যিটো বস্তু ইম্পৰ্টেণ্ট মই বহুত ভাল পালোঁ সেইটো হৈছে যি বৃহৎ নিযুক্তি 2023 আহিবলৈ গৈ আছে। 22,000ৰ অধিক গ্ৰেড 3 তৃতীয় বৰ্গ আৰু গ্ৰেড 4 চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত তেওঁলোকে যি মানে প্ৰিভিয়াছ ইয়াৰ্ছৰ ছল্ভ কুৱেশ্যন পেপাৰ উলিয়াইছে PYQ। ADRE DSS DMA এনেকুৱা বহু ধৰণৰ চাই পেলাই তেওঁলোকে বনাইছে, য'ত জেনেৰেল নলেজ, মেথামেটিক্স, ৰিজনিং, ইংলিছ এনেকুৱা ধৰণৰ ছাবজেক্ট কভাৰ কৰা হৈছে। আৰু ইয়াতে এটা বস্তু ভাল, আপোনালোকে যদি অসমীয়া মিডিয়ামৰো হয় তেতিয়াও আপোনালোকৰ সমস্যা নাই। দুইটা মিডিয়ামতে তেওঁলোকে বস্তুখিনি ৰাখিছে। কণ্টেণ্টছ আপোনালোকৰ কি আছে আপোনালোকে চাওক। এইখিনি আপোনালোকৰ পেপাৰ আছে 8খন পেপাৰ। এনেকুৱা ধৰণৰ গোটেই পেপাৰ ইয়াতে ছল্ভ কৰা আপোনালোকৰ গোটেই পেপাৰখিনি তেওঁলোকে দিছে। আপোনালোকে চাব পাৰে এইবিলাক। আৰু এনেকুৱা ধৰণৰ গোটেই পেপাৰবিলাক আপোনালোকৰ আছে। পেপাৰখিনি আপোনালোকে চাই কৰিব পাৰিব। আপোনালোকে প্ৰিপেৰেশ্যনত আপোনালোকৰ সহজ হ'ব। লগতে আপোনালোকৰ যিখিনি আনচাৰ্ছ আছে সেইখিনি আপোনালোকৰ তেওঁলোকে জাষ্ট আনচাৰটো দি থোৱা নাই, এক্সপ্লেনেশ্যনৰ সৈতে দি থৈছে। তাৰপিছত এনেকুৱা ধৰণৰ আৰু কিছুমান তেওঁলোকৰ মেটেৰিয়েল আছে। আপোনালোকে চাওক, ফাৰ্ষ্ট ইন আছাম, ইণ্ডিয়া এণ্ড ৱৰ্ল্ড তেনেকুৱা ধৰণৰ যিবিলাক কম্পাইলেশ্যন হয় সেইবিলাক তেওঁলোকে কৰিছে। ধৰি লওক অসমত প্ৰথম কি আছিলে, ফাৰ্ষ্ট হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্ট, ফাৰ্ষ্ট আছামিজ জাজ কোন হয়, উইথ তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন তেওঁলোকে গোটেইখিনি বস্তু দিছে। এনেকুৱা ধৰণৰ মেটেৰিয়েলখিনি যথেষ্ট ভাল আপোনালোকৰ। ঠিক সেইদৰে তেওঁলোকে অন্য আৰু কিছুমান বনাইছে যিবিলাক মেডাইভেল হিষ্ট্ৰী অফ আছাম এনেকুৱা ধৰণৰ। ADRE 2ৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়। ADRE বুলি নহয়, এইবিলাক আপোনালোকৰ APSCৰ ক্ষেত্ৰতো আপোনালোকৰ প্ৰযোজ্য হয়, আপোনালোকৰ সহজ হ'ব তাৰ কাৰণে। বিশেষকৈ ADRE কাৰণে এই বস্তুবিলাক বনাইছে। এনেকুৱা ধৰণৰ আপোনালোকৰ গোটেই একদম শ্বৰ্ট ফৰ্মত আপোনালোকৰ কনচাইজকৈ তেওঁলোকে একদম পইণ্ট টু পইণ্ট তেওঁলোকে এই মানে নোটছবিলাক বনাইছে। এইবিলাক পঢ়িলে আপোনালোকে ইজিলি আপোনালোকে কৰিব পাৰিব। আপোনালোকে চাব পাৰে, এইবিলাক যথেষ্টখিনি আছে। মই জাষ্ট অলপমান দেখাইহে দিছোঁ। বিশেষকৈ বহু সংখ্যক লোকে তেওঁলোকে যেতিয়া সোধে যে মেটেৰিয়েল ক'ৰ পৰা চাব, মই সদায় কৈ আছোঁ, মই কালিও মই কৈছোঁ যে আপোনালোকে চাওক, কোচিং নোলোৱাকৈও আপোনালোকে পাৰ কৰিব পাৰিব। কোনো তেনেকুৱা ডাঙৰ কথা নহয়। আপোনালোকে যদি ৰেগুলাৰ ফ'ল' কৰি আছে, ৰেগুলাৰ পঢ়ি আছে, আপোনালোকে এনেও পাৰ কৰিব পাৰিব। কিন্তু যিসকলে বিচাৰে যে তেওঁলোকে কি পঢ়িব সেই বস্তুটো তেওঁলোকে অলপ খেলিমেলি লাগে বা তেওঁলোকক এক্সপাৰ্ট এটা গাইডেঞ্চ লাগে বা কিবা লাগে, সেইসকল লোকৰ কাৰণে তেওঁলোকে চেক আউট কৰিব পাৰে স্কৰ্ডেমি। আৰু তেওঁলোকৰ বিশেষকৈ যিসকল ADRE ক্ষেত্ৰত আছে আপোনালোকে চাব পাৰে, কাৰণ তেওঁলোকে স্পেচিয়েল এমফেচিছ দিছে ADRE ওপৰত। আৰু লগতে তেওঁলোকৰ ৱেবছাইটত আপোনালোকে গৈ চাবগৈ পাৰিব তেওঁলোকৰ যি মানে
এপ্লিকেশ্যন আছে, এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি তাতে চাব পাৰিব আৰু তেওঁলোকে ছাপৰ্ট দি থাকিব আপোনালোকে পাছ নকৰালৈকে, আপোনালোকৰ এক্সেছটো বন্ধ নকৰে। তেনেকুৱা ধৰণৰ বহুখিনি আছে, আপোনালোকে চাব পাৰে। তেওঁলোকৰ ফেকাল্টি বহুখিনি আছে, আপোনালোকে চাই লওক এবাৰ। চ' চাওক, ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ যি ADR কাৰণে হয়, ADR কাৰণে তেওঁলোকৰ ফেকাল্টিসমূহ এইসমূহ, তেওঁলোকৰ ইংলিছৰ হওক, পলিটিৰ হওক, জিঅ'গ্ৰাফী, কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী, ৰিজনিং, ইংলিছ, এপ্টিটিউড, সকলোৰে কাৰণে বেলেগ বেলেগ তেওঁলোকৰ ফেকাল্টিজ আছে। চ' এইখিনি ফেকাল্টি তেওঁলোকৰ চাব পাৰে আৰু তেওঁলোকৰ ৱেবছাইটত গৈ আপোনালোকে বেছি ডিটেইলকৈ চাব পাৰিব। আপোনালোকৰ দুটামান বস্তু ভাল কিয়, আপোনালোকে ADR কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে, গ্ৰেড 3 হওক, গ্ৰেড 4 হওক, তেওঁলোকে দুইটা মাধ্যমত যিহেতু দিয়ে, মই ক'লোৱে ইংলিছতো দিয়ে, অসমীয়াতো দিয়ে। আৰু ইয়াতকৈ ভাল বস্তু, আপোনালোকে যদি APSC কাৰণে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে আপোনালোকৰ APSC যিটো আপোনালোকৰ প্ৰিপেৰেশ্যনৰ প্ৰচেছ, তেওঁলোকে গোটেই নোটছবিলাক হওক, গোটেই মেটেৰিয়েলছবিলাক হওক, তেওঁলোকে অসমীয়াত প্ৰিপেয়াৰ কৰি উলিয়াইছে আৰু সেইখিনি আপোনালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব। বহুতে অসমীয়াৰ মেটেৰিয়েলছ বিচাৰি থাকে। চ' অসমীয়া মেটেৰিয়েলছ যদি আপোনালোকক লাগে, আপোনালোকে চাব পাৰে, এইখিনি যথেষ্ট ভাল। মই অলপমান লিষ্ট মই দেখাম, আপোনালোকে সেইখিনি চাই লওক। কিন্তু ইয়াৰ লগতে কওঁ যে আপোনালোকৰ তাতে ক্লাছ 6ৰ পৰা 12লৈকেও কৰোৱা হয় আৰু যিখিনি আপোনালোকৰ ধৰি লওক চেবাৰ ল'ৰা ছোৱালী আছে, সেইসকলৰ কাৰণে অসমীয়াত কোচিং কৰাৰ ব্যৱস্থা এটাও আছে। চ' চাওক, এয়া হৈছে কিছুসংখ্যক যি অসমীয়া মাধ্যমত তেওঁলোকে মেটেৰিয়েলছ বনাইছে, নোটছ বনাইছে। চ' প্ৰাচীন ভাৰত, যি আমাৰ এনচিয়েণ্ট ইণ্ডিয়া, মধ্যযুগীয় ভাৰত, মেডাইভেল ইণ্ডিয়া, আপোনালোকৰ আধুনিক ভাৰত, তাৰপিছত ভাৰতীয় ৰাজ ব্যৱস্থা, শাসন ব্যৱস্থা, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক অৰ্থাৎ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, ভাৰতৰ ভূগোল, প্ৰাকৃতিক ভূগোল, দুৰ্যোগ ব্যৱস্থাপনা, ডিজাষ্টাৰ মেনেজমেণ্ট। চ' এইবিলাক আপোনালোকে চাওক, কিতাপ আপোনালোকে দেখিছে, পৰিৱেশ পৰিস্থিতি বিজ্ঞান, ভাৰতীয় অৰ্থনীতি। চ' এনেকুৱা ধৰণৰ এই গোটেই তেনেকুৱা ধৰণৰ কিতাপবিলাক, নোটছবিলাক তেওঁলোকে অসমীয়াত প্ৰিপেয়াৰ কৰি ওলাইছে। নকওঁ তেনেকুৱা ধৰণৰ কথা নাই, কিন্তু যদি আপোনালোকে চাবলৈ বিচাৰিছে, আপোনালোকে চাবগৈ পাৰে। আৰু যিসকলে নিজেই কৰিম বুলি ভাবিছে, আপোনালোকেতো ভাল কথা, নিজেই কৰক। আৰু যিসকলে ভাবিছে যে এটা জেগা লাগে, যে মই ভালকৈ চাম বা কি ক'ৰ পৰা নোটছখিনি মই ল'ম, তেনেকুৱা কাৰণে আপোনালোকে চাব পাৰে। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, নাম্বাৰ দিয়া আছে, আপোনালোকে তাতে কণ্টেক্ট কৰি ল'ব পাৰিব। সেইটো আপোনালোকৰ কথা। এইখিনিয়ে বস্তু, প্ৰিপেৰেশ্যন ভালকৈ কৰক, কাৰণ প্ৰিপেৰেশ্যনৰ কাৰণে বহু সময় কম আৰু ADR এডভাৰটাইজ অহাৰ লগে লগে এইবাৰো এপইণ্টমেণ্টখিনি সোনকালেই হৈ যাবগৈ। চ' প্ৰিপেৰেশ্যন একেবাৰে আৰম্ভ কৰক আৰু বিশেষকৈ ADR ক্ষেত্ৰত কেনেকৈ পঢ়িব লাগে, সেই বস্তুটোৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াৰ পৰা ভাল গাইডেঞ্চ আপোনালোকে এক্সপেক্ট কৰিব পাৰে। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম, বা কিবা থাকিলে, ছাজেশ্যন থাকিলে কমেণ্টত জনাব পাৰে, আৰু এনে ধৰণৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। থেংক ইউ।